guys, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে মই ভালে আছো বিহু আৰু ঈদ সকলোৰে ভালকে গল বুলি আশা ৰাখিছো আৰু ভাবিছিলো সদায় বেলেগ বেলেগ ধৰণৰ ভিডিও দি আছো এটা মেকআপ ৰিলেটেড ভিডিও দিয়াৰ বহুত ইচ্ছা আছিল লগতে ভন্টি এজনীও বহুত ৰিকুৱেষ্ট কৰি আছিল তো ঈদতে দিম ভাবিছিলো কিন্তু সময় নাটনি কাৰণে ভিডিওটো দিয়া নহল তো ভাবিলো দেৰিয়ে হওক বা যেন হওক যেতিয়া আপোনাৰ ওচৰত সময় আছে আৰু সেই সময় উপযুক্ত হ'ব বুলি ভাবি কামটো কৰিব লাগে বলক তালে দেৰি নকৰো আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগে বা হেল্পফুল বুলি ভাবে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিসকল আজি নতুনকৈ আহিছে বেল আইকনটো টিপ প্ৰেছ কৰিবলৈ নাপাহৰিব বলক তালে দেৰি নকৰো আজি ভিডিওটো আৰম্ভ কৰো তো সকলো চলে গম পাই মেকআপ প্ৰডাক্টৰ নলেজ সকলোৰে আছে তো মই কোনো প্ৰফেচনেল মেকআপ আৰ্টিষ্ট নহয় যে মই আপোনালোকক নলেজ দিম প্ৰডাক্টৰ ওপৰত মই যিখিনি ডেইলি ইউজ কৰি ফুৰা চকা বা ডেইলি ওৱেৰৰ কাৰণে বা পাৰ্টি ওৱেৰৰ কাৰণে যি ধৰণৰ মেকআপ কৰোঁ মই এই গোটেই প্ৰডাক্টখিনি ইউজ কৰি কৰোঁ ইয়াত আৰু বেলেগ একো প্ৰডাক্ট কোনো বোলে ক্লাছিফিকেশ্যন কৰি ৰখা নাই যে একদম পাৰ্টি ওৱেৰৰ কাৰণে মই এইখিনিয়ে মেকআপ কৰিম বা বেলেগ ডেইলি ওৱেৰৰ কাৰণে এইখিনি সেনেকুৱা একো নহয় মোৰ ওচৰত যিখিনি আছে মই এইখিনি ইউজ কৰিয়ে মেকআপটো কৰোঁ যেনেকুৱা ধৰণৰ মেকআপ নহয় তো সকলোৰে নলেজ যি নহওক চবৰে থাকে ছোৱালীৰ কাৰণ ছোৱালীয়ে বহুত বেছি মেকআপ ভাল পায় ন তো মই মোৰ নলেজৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই কেনেকৈ মেকআপ কৰোঁ তো আজি লুকটো কেনেকৈ দিম মই এতিয়ালৈকে ভাবি পোৱা নাই কিন্তু ভিডিঅ'টো কৰি গৈ থাকোঁ আৰু আশা ৰাখিছোঁ লাষ্টত গৈ যাতে ভাল কিবা এটা ওলায় আৰু ফৰ দ্য বেষ্ট বলক তেতিয়াহ'লে দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰডাক্টবিলাক মই ইয়াতে ৰাখি লৈছোঁ যাতে প্ৰডাক্টখিনি ইউজ কৰি মই আপোনালোকৰ ভিডিঅ'টো শ্বুট কৰিব পাৰোঁ আৰু প্ৰডাক্টবিলাক প্ৰত্যেকটো প্ৰডাক্ট যেতিয়া মই ব্যৱহাৰ কৰিম তাৰ বিষয়ে যিটো মোৰ নলেজ আছে মই সেইটো শ্বেয়াৰ কৰিম তো দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত মানে সুবিধা পোৱা নিচিনা নালাগে তো মই এখন মিৰৰ ইউজ কৰি পেলাই মেকআপটো কৰিম আৰু মেকআপটো কৰোঁতে আপোনালোকে চাই যাব মইনো কেনেকৈ মেকআপ কৰোঁ আৰু আপোনালোকৰ লগত মিলে নে নিমিলে যদি মই বেলেগ কিবা নতুনকৈ কৰা নিচিনা লাগে আপোনালোকেও নিজে এবাৰ ইউজ কৰি চাব পাৰে বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো গ্লাছখন খুলি লওঁ মুখখন মেকআপ কৰাৰ আগত ভালকৈ আপোনালোকে ধুই ল'ব যোনে যি ফেচ ৱাছ ইউজ কৰে তেনেকৈ ফেচ ৱাছ ইউজ কৰি নিজৰ একৰ্ডিং ধুই ল'ব আৰু তো মুখখন যেতিয়া ধুই দিয়াৰ পাছত মোৰ মুখখন অকণমান শুকান নিচিনা হয় তাৰ কাৰণে মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে মই বায়'টিকৰ মইশ্চাৰাইজাৰ এইটো ইউজ কৰোঁ বা হিমালয়ৰো ইউজ কৰিব পাৰে তো আপোনালোকে নিজে যিটো সুবিধা পায় সেইটো ইউজ কৰিব চবৰে কৰা প্ৰচেছবিলাক বেলেগ বেলেগ হয় হয়তো মই যেনেকৈ কৰিম আপোনালোকে তেনেকৈ নকৰিব পাৰে মইশ্চাৰাইজাৰ লগাই ল'ব আৰু মইশ্চাৰাইজাৰ লগাই হোৱাৰ পাছত অকণমান টাইম থাকিব দিব তাতে বস্তুটো অবজাৰ্ভ কৰিলে স্কিনত আৰু এটা কথা দেই মোৰ যিকেইটা প্ৰডাক্ট আছে মই সেইকেইটা প্ৰডাক্ট ইউজ কৰোঁ বাকী চবে বেলেগ ল'ব পাৰে এতিয়া প্ৰাইমাৰ ধৰি লওক মেকআপ কৰোঁতে মেইনলি প্ৰাইমাৰ ইউজ কৰোঁ সকলোৱে কিন্তু মই প্ৰাইমাৰ মানে ইউজ নকৰোঁ তো সেইকাৰণে মই মোৰ মেকআপটোতো এড নকৰা বস্তুটো অকণ নতুনকৈ কৰিবলৈও টান লাগে তো আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে আৰু চব কিছুমান মানুহৰ স্কিনত ডাৰ্ক স্পট থাকে মোৰ এতিয়া ধৰি লওক তিল বহুত থাকে সেইবিলাক কভাৰ কৰিবলৈ কাৰণে আপুনি কাৰেক্টৰ ইউজ কৰিব লাগে তো মই মোৰ তিলকেইটা কভাৰ কৰিবৰ কাৰণে কাৰেক্টৰ ইউজ কৰিম অলপ টাইম হোৱাৰ পাছত য'ত আপোনালোকৰ দাগ আছে সেই জেগাবিলাকত অৰেঞ্জ কাৰেক্টৰ ইউজ কৰি ল'ব কাৰণ মেকআপ কৰাৰ পিছত তিল চিলবিলাক ওলাই থাকিলে ইমান এটা ভাল নালাগে এটা দুটা বাৰু যি নহওক সহ্য কৰিব পাৰি আৰু মোৰ নিচিনা মোৰটো দেখিছে নেকি ইমান বেছি আছে ওলাই যায় সেইকাৰণে কাৰেক্টৰটো ইউজ কৰিবই লাগে আৰু য'ত ক'লা ক'লা দাগ থাকে যে সেই দাগবিলাকতো ইউজ কৰিব পাৰে তেতিয়া ফাউণ্ডেশ্যন দিয়াৰ পাছত ক'লা ক'লা দাগবিলাক মানে ইমান বেছি ওলাই নাযায় ভালকৈ কাৰেক্টৰ লগাই ল'ব আৰু এতিয়া আৰু স্কিনৰ ইণ্ডিয়ান স্কিন ট'নবিলাক চবৰে বেলেগ বেলেগ হয় চবৰ লগত ইটোৰ লগত সিটো নিমিলে আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষত যিসকল লোকে বসবাস কৰে তেওঁলোকৰ স্কিন ট'নটো অলপ বেলেগ ধৰণৰ হয় কাৰণে পাৰফেক্ট ফাউণ্ডেশ্যন আপোনালোকে নাপাব পাৰে মাৰ্কেটত কিন্তু নিজৰ স্কিন ট'নৰ একৰ্ডিং আপোনালোকে এনেকৈ মেটচ কৰি ল'ব মোৰ এই দুটাই আপোনাৰ এইটো ছুপাৰ ষ্টে মেবলিনৰ হয় 128 শ্বেড হয় আৰু লগতেতো 220 মই এই দুটা মিক্স কৰি লগাওঁ কাৰণ মই বহুত বেছি বগাও নহয় আৰু বেছি খোলাও নহয় সেইকাৰণে এই দুটা মোৰ কাৰণে মিলে আৰু আপোনালোকে আপোনালোকৰ স্কিন ট'নৰ একৰ্ডিং ফাউণ্ডেশ্যনটো চিলেক্ট কৰিব আৰু খুব সাৱধান হ'ব ফাউণ্ডেশ্যনৰ ক্ষেত্ৰত কাৰণ বহুত বেছি বগাও যদি হৈ যায় তেতিয়াও দেখিব বেয়া দেখি আৰু অকণমান কম যদিও বগা হয় তেতিয়াও বেয়া দেখি সেইকাৰণে আপোনালোকে নিজৰ স্কিন ট'নৰ একৰ্ডিং ফাউণ্ডেশ্যনটো মিলাই ল'ব মই লগাওঁ আপোনাৰ 128 আৰু 220 দুটা মিলাই তো দুটা অকণমান মিক্স কৰি দিব আৰু পাৰে যদি অকণমান মইশ্চাৰাইজাৰ তাত এড কৰি দিব কাৰণ ফাউণ্ডেশ্যনবিলাক বহুত বেছি যেতিয়া ডাঠ হয় লগোৱাত অসুবিধা হয় সেইকাৰণে মই প্ৰায় এনেকৈ মিক্স কৰি লওঁ আৰু মিক্স কৰি আপোনাৰ মুখমণ্ডলৰ যোনকেইটা এৰিয়া আছে তাতে ভালকৈ মিলাই ল'ব বহুতে ব্ৰাছ ইউজ কৰে বিউটি ব্লেণ্ডাৰো ইউজ কৰে মই কিন্তু হাতেদি কৰি বেছি কমফৰ্ট ফিল ফাউণ্ডেশ্যনখিনি ভালদৰে নিজে একৰ্ডিং মিলাই ল'ব আৰু ডিঙিটো দিব পাৰে
কাৰণ মুখখন যদি সম্পূৰ্ণ বগা দেখায় আৰু অকণমান ডিঙি ফালে কলা দেখে দেখিব ভাল নেদেখায় তো নিজৰ একৰ্ডিং দি ল'ব মই যিহেতু ক'তো নাযাওঁ সেইকাৰণে এতিয়া নলগাওঁ দেই প্ৰডাক্টবিলাক অকণমান দাম ন গাত লাগে ন যিমানো নহয় তো ভালদৰে মিক্স কৰি ল'ব একো যাতে থাকি নাযায় সেইটো লক্ষ্য কৰিব ফাউণ্ডেশ্যনটো নিমিলিলে আৰু মেকআপটো আপোনাৰ আৰু পিছত বহুত ভয়ংকৰ ৰূপ লয় ভালদৰে ফাউণ্ডেশ্যনখিনি শেড কৰি ল'ব আৰু 1 মিনিটমান ৰৈ দিব ৰৈ দিলে বস্তুটো মানে অবজাৰ্ভ হ'ব নহ'বা য'ত ত'ত কলা কলাকৈ ওলাই গ'লে দেখিব বেয়া হ'ব তো ফাউণ্ডেশ্যনটো যেতিয়ালৈকে শেড হৈ যায় আমি তেতিয়ালৈকে কি কৰোঁ আইব্ৰ'জটো কৰি লওঁ আৰু কিছুমানে আইব্ৰ'জ নকৰে সিহঁতৰ বহুত বেছি থাকে নকৰিলেও হৈ যায় মোৰ যিহেতু দেখিছে ইমান নাই মোৰ খেতিখিনি তো মই আঁকিব লাগিব আৰু মোৰ নিজৰ কি এটা ছেটিছফেকশ্যন আছে যে মই যদি আইব্ৰ'জটো কৰি লওঁ তেতিয়া মোৰ মেকআপটো লাগিব বেয়া হওক মোৰ মনতে বহুত শান্তি লাগে যে মই একদম পাৰফেক্ট মেকআপ কৰি ওলাইছোঁ তো ইয়াৰ অবিহনে মোৰ মেকআপ ইনকমপ্লিট লাগে সেইটো মোৰ নিজৰ চিন্তাধাৰা হয় হয়তো আপোনালোকে মোক এনেকৈ ভাল দেখিব পাৰে আৰু ব্যৱহাৰ কৰিলে বেয়াও দেখিব পাৰে নাজানো সেইটো মোৰ নিজৰ অপিনিয়নটোৱে শ্বেয়াৰ কৰিছোঁ তো এই ফাউণ্ডেশ্যনখিনি ভালকৈ মিলাই হোৱাৰ পাছত অকণমান টাইম ইয়াক ছেট হ'বৰ কাৰণে দিম আৰু মই কৰিম মোৰ আইব্ৰ'জখিনি তো আইব্ৰ'জৰ কাৰণে মই ইয়াত এইটো পেকৰ আইব্ৰ' পেলেট ইউজ কৰিম এইটো বটল শ্বেপত আছে ইয়াৰ আপোনাৰ শ্বেডটো হ'ল 06 মাড অক আৰু মই এইটো পাৰ্চনেলি ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছোঁ এইটো দেখিছে এইটো আৰু ইয়াত কালাৰটো অকণ ব্ৰাউন টাইপৰ হয় আৰু বেছি কলা নিচিনা যদি ইউজ কৰোঁ দেখিবলৈ অকণ বৰ বেলেগ অড লাগে ন বেছি কলা হৈ যায় কাৰণ বস্তু অলৰেডি কলাই থাকে তাতো যদি আকৌ আমি কলা ব্যৱহাৰ কৰিছোঁ দেখিবলৈও বহুত বেছি বেয়া লাগে তো মেক চিয়'ৰ যে আপোনালোকে এনেকুৱা অকণ ব্ৰাউন কালাৰ টাইপৰ ইউজ কৰে আৰু দিনতো যদি তেতিয়া ব্যৱহাৰ কৰা হয় দেখিব বেয়া নালাগে ভাল লাগে মই ভাবোঁ দেই তো এইটো মই ইউজ কৰোঁ তো এইটো মই ভাল পাইছোঁ ইউজ কৰি আপোনালোকেও ইউজ কৰি চাব পাৰে আৰু এই প্ৰডাক্টবিলাক মই যিবিলাক ফাউণ্ডেশ্যন বা এই পেকৰ এইটো ইউজ কৰিছোঁ মই এইবিলাক চব নাইকাৰ পৰা কিনিছোঁ আপোনালোকেও কিনিব পাৰে আৰু যদি বিচাৰে মই আপোনালোকক ইয়াৰ লিংকটো দি দিব পাৰোঁ তো এডাল ব্ৰাছ ইউজ কৰিব আৰু ধুনীয়াকৈ একদম মানে ধৈৰ্য সহকাৰে আঁকিব কাৰণ কেলৈ এটা যদি আইব্ৰ'জ বেয়া খেলি মেলি হ'ব হয় তেতিয়াহ'লে আকৌ গোটেই মেকআপটো আপোনাৰ স্পইল হৈ যাব আকৌ নতুনকৈ কৰিবলগীয়া হ'ব তো মই ব্ৰাছডালৰ সহায়ত মোৰ ভাগৰ আইব্ৰ'জকেইটা বনাই লৈছোঁ আৰু ব্ৰাউজ দি মানে আইব্ৰ'জখিনি আকৌ এবাৰ ফলিয়াই দিব যদি ক'ৰবাত মাজে মাজে নলগাকৈ থাকে তেতিয়াহ'লে লাখ খাই যাব এতিয়া আইব্ৰ'জটো হ'ল মোৰ এতিয়া ইয়াৰ লগত আই শ্বেডো কেনেকৈ ইউজ কৰিম আপোনালোকে যেনেকুৱা কাপোৰ পিন্ধে তাৰ ওপৰত ভিত্তি কৰি নিজৰ আই শ্বেডোটো বনাব মই এতিয়া নৰ্মেল এটা লুক দিছোঁ কাৰণে মই ইমান বেছি বেলেগ আই শ্বেডো একো ইউজ নকৰোঁ নৰ্মেল কালাৰ কেইটামান ইউজ কৰিম জাষ্ট নৰ্মেলকৈ ভাল লাগে যেতিয়া চিম্পুল হ'ব লাগে তো মই এতিয়া আই শ্বেডোৰ কাৰণে প্লেটবিলাক চব ইয়াত গোট খোৱা নাই মই আহি আছোঁ ৰ'ব তো আই শ্বেডো পেলেট মোৰ এই দুখন ফেভৰেট হয় ভাবিছোঁ এইখন বা এইখনৰ পৰা যিকোনো এটা কালাৰ ইউজ কৰিম আৰু আছিল কিন্তু এইখনেই মোৰ ভাল লাগে তাতকৈ বেছি ভাল পাওঁ মই এইখন যদিও সৰু ইয়াত প্ৰত্যেকটো কালাৰ মোৰ মানে বহুত বেছি প্ৰিয় ব্ৰাছ আছে যদিও ব্ৰাছ ইউজ কৰি মই ইমান এটা শান্তি নাপাওঁ দেই সেইকাৰণে মই হাতৰ আঙুলি দি ইউজ কৰোঁ ব্ৰাউন টাইপৰ কালাৰ আৰু যিসকল নতুন মানে প্ৰথম মেকআপ ইউজ কৰে ধৰি লওক ইমান এই লাইনটো পূৰা পাৰফেক্টকৈ বনাব নোৱাৰে সিহঁতে কি কৰিব পাৰে এটা নুস্খা দি দিওঁ চেলো টেপ যে থাকে গিফ্ট ৰেপ কৰিবৰ কাৰণে লৈ যে চেলো টেপ যদি এনেকৈ কৰি লগাই লয় তেতিয়াহ'লে মেকআপটো যিমানে আপুনি এপ্লাই কৰক এটা বৰ্ডাৰ লাইনত ৰখি যাব ইফালে আপোনাৰ মানে বৰ্ডাৰটো ক্ৰছ কৰি নাহে তো মই এতিয়া এনেকৈ কৰি লগাব পাৰোঁ সেইকাৰণে মই আগতে প্ৰথমতে ইউজ কৰিছিলোঁ কিন্তু আজিকালি নকৰোঁ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে সেনেকুৱা চেলো টেপ লগাই পিনেও মেকআপটো এটা কমপ্লিট লুক দিব পাৰে ট্ৰাই কৰি চাবচোন যিসকলৰ মেকআপটো আই শ্বেডোটো লগালে যে এনেকৈ প্ৰব্লেম হয় বৈ আহে তেতিয়া সেইসকলে এইটো কৰি চাব পাৰে আই শ্বেডোটো আমি দুটা মানে পাৰ্ট কৰি ৰাখিম এটা ধৰি লওক অকণমান ডাৰ্ক শ্বেড এটা দিম আৰু এই যিটো ইয়াত মই খালী ৰাখিছোঁ দেখিছে এই খালীটোত এটা লাইট শ্বেড দিম তেতিয়া দুটা বস্তু মানে মিক্স কৰোঁতে এটা ভাল মানে ধুনীয়া লুক আহিব তো ফাৰ্ষ্টে দুটা ছেকশ্যন ৱাইজ কৰি ল'ব এটা ছেকশ্যনত এটা ডাৰ্ক কালাৰ ইউজ কৰিব আৰু যিটো ছেকশ্যন এটা খালী থাকে তাত লাইট কালাৰ ইউজ কৰিব আৰু আই শ্বেডোৰ ক্ষেত্ৰত সঁচাকৈ বহুত বেছি সাৱধান হ'ব লাগে কিছুমান ধৰি লওক বহুত দুটা কালাৰ মিলাব নোৱাৰে দেখিব বেয়া কৰি দিয়ে সেইটো কেতিয়াও নকৰিব একদম লাহে লাহে কৰিব আৰু কালাৰবিলাক কৰাৰ আগতে নিজে চিলেক্ট কৰি ল'ব যে কোনটোৰ লগত কোনটো মেটচ কৰিলে ভাল হয়
তো ইয়াত ফাৰ্ষ্ট মই এইটো অলপ ব্ৰাউন কালাৰ নিচিনা এটা ইউজ কৰিলোঁ আৰু ইয়াতো আছে ইয়াত চিম্পল কালাৰ যিকোনো এটা কালাৰ ইয়াত ল'লেই হ'ল কিন্তু মই ইয়াতকৈ বেছি ইয়াৰ ফিনিচিংটো ভাল পাওঁ এই বস্তুটো মোক মোৰ ফ্ৰেণ্ড এজনে দিছিলে চেন্নাইৰ পৰা আজি বহুত বছৰ হ'ল মই একদম বহুত মানে একদম মানে কঞ্জুচ আমি কৰি ব্যৱহাৰ কৰি আছোঁ কাৰণ আকৌ ইয়াত নাপাম যে এখন গল্ডেন টাইপৰ অকণমান দিলে পূৰা ভাল এটা ধুনীয়াকৈ ফিনিচিং এটা আহে শিমৰি কালাৰ হয় এইটো মানে ইমান বেছি হোৱাইটো নহয় ইমান বেছি গল্ডেনো নহয় আৰু এই যিটো সেকশন হৈ আছিল যে সেইটা পুৰা ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু মোৰ আই শ্বেডো ডান তো আই শ্বেডোটো আপোনালোকে দেখিছে লাইট কালাৰ দেখাব চেষ্টা কৰিছোঁ পিছত দেখাম এতিয়া ইমান এটা ধৰিব পৰা নাই চাপি যাব লাগিব চাগে দেখা পাইছে দুটা কালাৰ ইউজ কৰিছোঁ গল্ডেন আৰু এটা ব্ৰাউন এতিয়া মোৰ আই মেকআপটো অলমষ্ট হৈছে এতিয়া মই আইলাইনাৰ লগাম আৰু যিসকলে আইলাইনাৰ ইউজ নকৰে কাজল লগাব পাৰে মই তলতো অকণমান পাতলাকৈ কাজল লগাম বুলি ভাবিছোঁ তো এই চকু আইলাইনাৰটো কৰা হোৱাৰ পাছত মই ব্লাছ লগাম আৰু লিপষ্টিক আৰু স্প্ৰে তাৰপিছত মোৰ মেকআপ কৰিম তো বন্ধুসকল মই আজি ইয়াত লেকমি আইলাইনাৰ ইউজ কৰিছোঁ আৰু আইলাইনাৰ লগতে সঁচাকৈ বহুত সাৱধান হ'ব লাগে যিহেতু যদি আই মেকআপটো যদি অকণমান বেয়া হৈ যায় গোটেই মেকআপটো স্পইল হৈ যায় সেইকাৰণে বহুত সাৱধানতাৰে আইলাইনাৰটো লগাব চেষ্টা কৰিব আৰু প্ৰথম ইয়াৰ চকুৰ পৰা পাতলাকৈ আৰু ছাইডলৈ অকণমান ডাঠ কৰিব আৰু উইংছটো অকণমান ওখকৈ দিবা দেখিবলৈ ভাল লাগিব মই তেনেকৈ লগালোঁ এতিয়া আহোঁ কাজল লগাম বাৰু এতিয়া আহোঁ ব্লাছৰ কথালৈ ব্লাছ পাউডাৰ পেলেটো পোৱা যায় এইটো মোৰ অলমষ্ট শেষ হ'বলৈ হৈছে আৰু লিকুইড হিচাপতো পোৱা যায় মই কিন্তু লিপষ্টিকেদিও যোগাৰ চলাইছোঁ দেই এনেকুৱা পিংক কালাৰ টাইপৰ লিপষ্টিক থাকিলে অলপ দি পিনেও আপোনালোকে মানে ব্লাছ ব্যৱহাৰ কৰিব পাৰে তো আপোনালোকে যিটো ভাল পায় এইটো ব্যৱহাৰ কৰিব মই আজি এইটো ব্লাছ ইউজ কৰিম ব্লাছটোৱে মেইন আৰু স্কিনৰ যিটো আপোনাৰ কি কয় ধুনীয়াকৈ যিটো গ্লো এটা মাৰিব সেইটো ব্লাছে মই ব্ৰাছে ইউজ কৰোঁ গম পাইছোঁ খাওঁতে যিটো বস্তু উঠি থাকে সেইডোখৰতে লগাব লাগে অকণমান নাকতো দিব ইউজ কৰিব হাইলাইটাৰ কিন্তু অকণমান ৰাতি ব্যৱহাৰ কৰিলে অকণমান বেছি ভাল হয় দিনত লগালে অকণমান ধৰা পৰি যায় কিন্তু যিহেতু মই মেকআপ ভিডিঅ'টো বনাইছোঁ আৰু অলপ অকণমান ইউজ কৰি নিদিলে মনটো অশান্তি লাগি থাকিব অৱস্থা একদম বিকম হৈ আছে মানে অৱস্থা দি হাইলাইটাৰ কৰোঁতে আপুনি স্ক'ৰ কৰি দিব নাকত মোৰ এইটো অকণ লগাই দিব এনে লোকচান হাতটো লগাই দিয়ে ভাল দেখিছেনে ডিফাৰেঞ্চটো হাইলাইট ইউজ কৰা আৰু নকৰা আৰু আটাইতকৈ মোৰ ফেভৰেট পাৰ্টে হ'ল আই শ্বেডো আৰু হাইলাইট আৰু মেকআপৰ আৰু দুটামান পাৰ্ট থাকে ধৰি লওক যেনেকৈ কনচিলাৰ লগোৱা যাৰ চকু পাৰত বহুত বেছি অতিমাত্ৰা কলা হৈ থাকে সিহঁতে
সেই ডাৰ্ক স্পটবিলাক ঢাকিবলৈ বা ব্লেক স্পটবিলাক ঢাকিবলৈ কনচিলাৰ ইউজ কৰে মোৰ ইমান বেছি কলা নাই কাৰণ মই কনচিলাৰ ইউজ নকৰোঁ আৰু মই কণ্ট্ৰ'ৰ ইউজ নকৰোঁ কণ্ট্ৰ'ৰ ইউজ কৰে ইয়াত ধৰি লওক মুখখন মোৰ এতিয়া ডাঙৰে বাৰু কৰিব লাগে কিন্তু মই ইমান ভাল নাপাওঁ কাৰণে মই নকৰোঁ মোক এইকেইটাই মোৰ কাৰণে বহুত আৰু এই মেকআপৰ এইখিনি প্ৰডাক্ট লৈয়ে মই বিয়া খাবলৈ গ'লেও এইখিনি ইউজ কৰোঁ বা ডেইলি লাইফতো মই এইখিনি ইউজ কৰোঁ মোৰ মেকআপৰ সম্পত্তি এইখিনি আৰু এইবিলাক কণ্ট্ৰ'ৰ চণ্ট্ৰ'ৰ যেতিয়া মই বেয়া পাওঁ বা নকৰোঁ সেইকাৰণে এইখিনি লৈও লাভ নাই সেইকাৰণে লোৱা নাই তো মোৰ 90% মেকআপ মোৰ ডান আৰু এতিয়া থাকিলে লিপষ্টিক আৰু কি আছিল ছেটিং স্প্ৰে তো লিপষ্টিকৰ ক্ষেত্ৰত আই শ্বেডোটো যদি মোৰ নিজৰ নলেজৰ পৰা কৈছোঁ দেই মই কোনো মেকআপ আৰ্টিষ্ট শিকা নাই বা মোৰ সেনেকুৱা কোনো ডিগ্ৰী নাই তো লিপষ্টিক আই শ্বেডোৰ যদি আপোনাৰ বহুত বেছি ডাৰ্ক হয় তেতিয়াহ'লে লিপষ্টিকৰ শ্বেডটো অকণ লাইট ইউজ কৰে কিন্তু লাইট ইউজ কৰিলে মোক সিমান এটা মই নিজে মানে মনৰ শান্তি নাপাওঁ তো সেইকাৰণে মই ভাবিছোঁ অকণমান ডাৰ্ক টাইপৰ লিপষ্টিক এটা লগাওঁ এইটোতো মোৰ ব্লাছো হৈ যায় যোগাৰ বুলি ক'লে তো এটা ৰেড আছে এইটো পিংক এইটো অলপ পিংক আৰু ৰেড টাইপৰ মিক্স আৰু এইটো আপোনাৰ ৰিজন বহুতকেইটা শ্বেড থাকে তাৰ আৰু এইটো এটা নিউড শ্বেড আছে তো মই এতিয়া ভাবিছোঁ ৰেডটো লগাওঁ এনেকুৱা দেখাব গম পোৱা নাই পিংকটো মই ভাল পাওঁ কিন্তু এতিয়া ৰেডটো আৰু লিপষ্টিক লগোৱাৰ আগত যদি লিপ লাইনাৰ ইউজ কৰি লয় বৰ্ডাৰ লাইনটো তেতিয়া লিপছটো দেখিব বেছি ধুনীয়া হয় মই ইউজ নকৰোঁ লিপষ্টিক লগাওঁতে বহুত সাৱধান হ'ব লাগে অকণমান পাৰত লাগি গ'লে খতম ছোৱালীসকলে একমাত্ৰ বুজি পায় মেকআপ কৰাটো যুদ্ধৰ বৰাবৰ হয় হয়নে কাৰণ আপুনি বহুত বেছি ধ্যান লগাবলগীয়া হয় ক'ৰবাত আপাৰ লিপছটো অকণ বেছি গুচি গ'ল নি লোৱাৰ লিপছটো অকণ কম লাগি গ'ল নি আৰু মেইনলি গোটেই মেকআপৰ মানে একদম লাষ্ট যিটো ৰিজাল্ট লিপষ্টিকৰ ওপৰতে বেছ কৰি আহে লিপষ্টিকটো যদি ভালকৈ লগালে মানে আপোনাৰ মেকআপ ইজ পাৰফেক্ট আদাৰৱাইজ নকৰিব অলপ চলপ পাৰত লাগি গ'লে আৰু এডজাষ্ট কৰিব আৰু লগালোঁ তো লিপষ্টিক লগালোঁ নাজানো কেনেকুৱা দেখিছে বাৰু আৰু এতিয়া মোৰ থাকি গ'ল কাজল আৰু স্প্ৰে তো তাৰপাছত একদম ফাইনেলকৈ এবাৰ দেখা মোক কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু ৰ'বক লাষ্টৰকেইটাও ইউজ কৰিয়ে লওঁ কাজল অকণ আছে আৰু আপোনাৰ স্প্ৰে মই স্প্ৰে আপোনাৰ মানে ফেচ কানাডাৰ ছেটিং স্প্ৰে ব্যৱহাৰ কৰোঁ ভাল আৰু নাইকা পৰা লৈছোঁ মই আপোনালোকে যদি বিচাৰে মই ইয়াৰ লিংকটো দি দিম তাৰ আগতে ৰ'বক কাজল অকণ লগাই লওঁ মই কাজল লগালে মই এডাল ইউজ কৰিম লগাই ল'ব ভালকৈ মেকআপ হৈ যোৱাৰ পাছত চকুকেইটাক এনেকৈ কভাৰ কৰি গোটেই মুখখনত স্প্ৰে কৰি দিব অকণমান দূৰৰ পৰা কৰিব এনেই শুকাব দিব শুকোৱাৰ পাছত আপোনাৰ মেকআপৰ আচল লুকটো তাৰপিছতে দেখা পাব চকুকেইটা এইটো কাৰণে কভাৰ কৰা হয় যাতে আপুনি যিটো আই মেকআপ কৰিলে তাত যদি এইটো বস্তু পৰি যায় আকৌ গোটেইটো বস্তু মানে বৈ আহিব ন সেইকাৰণে চকুকেইটা কভাৰ কৰি পিনে স্প্ৰেটো অকণমান দূৰৰ পৰা কৰিব ইমান দূৰৰ পৰা কৰি দিব তো স্প্ৰে কৰাৰ পাছত অকণমান তিতি নিচিনা যাব আপোনালোকে ভয় নকৰিব সেইটো তিতি যায় বিকজ সেইটো অকণমান লিকুইড টাইপৰ থাকে যে তো তাৰপাছত পাৰিলে অকণমান ফেনখনৰ তলত বহি দিব নহ'বা এনেকৈ দেখি খুৱাই দিব নাজানো মোৰ ভিডিঅ'টো কিমান হেল্পফুল বুলি ভাবে আপোনালোকে খালি মই নিজৰ যিটো অভিজ্ঞতা সেইটোৱে শ্বেয়াৰ কৰিলোঁ আপোনালোকে দেখিছে এতিয়া মই মূৰটো ঠিক কৰি মেলি ওলাম কেনেকুৱা লাগে ক'ব
আৰু এটা কথা ক'বলৈ থাকি গ'ল আৰু মেকআপ কৰোঁতে সদায় ছান প্ৰটেকশ্যন ক্ৰীম ইউজ কৰিব কাৰণ আমি মেকআপ লগাই পিনে বাহিৰলৈ যাওঁ সূৰ্যৰ পোহৰত আমাৰ স্কিনটো যাতে এফেক্ট নপৰে তাৰ কাৰণে মই ভিডিঅ'টোত ক'ব থাকি গ'ল কাৰণ এতিয়া মই লগোৱা নাই মানে কিন্তু যিকোনো SPF থকা ক্ৰীম ইউজ কৰিলে ভাল আৰু 25তকৈ ওপৰ হ'লে আৰু বেছি ভাল আপোনালোকে নিজে এইটো নিজৰ একৰ্ডিং বহুত প্ৰডাক্ট আছে মাৰ্কেটত এভেইলেবল আপোনালোকে নিজৰ একৰ্ডিং ইউজ কৰিব পাৰে ছান SPF মানে থকা ক্ৰীম লগাবই লাগে বাহিৰত থাকক বা ভিতৰত আজি মই লগাবলৈ মানে থাকি গ'ল এই বস্তুটো আপোনালোকে প্লিজ নোট কৰিব আৰু পৰাপক্ষত SPF থকা ক্ৰীম ইউজ কৰিহে বাহিৰলৈ যায় হ'লেও এতিয়া কাপোৰ আৰু হেয়াৰ ষ্টাইল চেঞ্জ কৰি লগ পাই আছোঁ তালৈ 1 2 3 মই কাপোৰ চেঞ্জ কৰি আহিলোঁ আৰু এয়া মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক আৰু শ্বেয়াৰ কৰিব আৰু প্ৰেছ কৰিব বেল আইকনটো যাতে মই যদি নতুন কিবা ভিডিঅ' আপলোড কৰোঁ আপোনালোকে পাই যায় আৰু অতি সোনকালে অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম তেতিয়ালৈকে ভালে থাকক বাই বাই